কবিতার শিরোনাম বাবার সেউজীয়া স্মৃতি। কবি নবজিৎ শইকীয়া। তুমি ৰাতি শুই থাকোঁতে যি শুই থাকিলা, শুই থাকিলা, কোনো দিনেই সাৰ নাপালা। তোমাৰ স্মৃতি গৰকা আজি 10টা বছৰ পাৰ হ'ল। এতিয়া মই বহুত ডাঙৰ হ'ল, ভনীজনীও ডাঙৰ হ'ল। বাট তোমাৰ অনুপস্থিতিত বিয়া দিয়া হ'ল। তোমালৈ মনত পৰিলে মায়ে প্ৰায় উচি উঠে। আমাৰ ভাৱ হয় তুমি যেন দূৰণিলৈ ফুৰিবলৈ গৈছা, আকৌ যেন উলটি আহিবা। ভাবিবই নোৱাৰো বাবা, তোমাৰ যে মৃত্যু হৈছে। হোষ্টেলত থাকোঁতে লগৰবোৰৰ দেউতাকবোৰ খবৰ ল'বলৈ আহিলে তোমালৈ বৰকৈ মনত পৰিছিল বাবা। তুমিও হয়তো আহিলাহেঁতেন। ঘৰৰ অলপমান চাউল, মায়ে নিজ হাতেৰে বনাই দিয়া নাৰিকলৰ লাড়ু, পিঠা আৰু অলপমান গাখীৰ লৈ। তুমি নাভাবিবা বাবা, মই মাক কোনো দিনেই কষ্ট দিয়া নাই, আৰু মায়ে অন্তৰত আঘাত পোৱা কোনো কামেই কৰা নাই। মা সুখত থাকক বুলিয়েই ঘৰত আমি সকলোৱে হাঁহি মাতি থাকোঁ, অনুভৱ কৰিবলৈ নিদিওঁ দুখৰ এখন আকাশ। বাবাৰে শূন্যতা ৰিক্ত সোঁৱৰণিবোৰে কুৰুকি কুৰুকি সোমাই হৃদয়ত বাঁহ সাজিছে। আজি পিছে তোমালৈ বৰকৈ মনত পৰিছে বাবা, মনত পৰিছে সেই দিনটোলৈ। বগা আচলৰ তলত তুমি শুই আছিলা, ৰৈ আছে যেন তোমাৰ কোনোবা স্বৰ্গৰ দুৱৰী, আউলি বাউলি হৈ মূৰৰ চুলি দুচকে নিগৰিল মাথো দুধাৰ তপত চকু পাৰি। মচা গ'ল মাৰেশ্বৰৰ সেন্দুৰ, মাথো ৰৈ গ'ল তোমাৰ একাজলি সোঁৱৰণি।